নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিক্ষোভ। বিভিন্ন দল সংগঠনে নাজিৰা মহকুমাধিপতি তথা নাজিৰা ন্যায়ালয়ৰ কাৰ্যালয়ৰ সন্মুখত কৰিছে এই প্ৰতিবাদী আন্দোলন। বন কৰা মহিলা অনিবাৰ প্ৰজাৰ ন্যায়ৰ বাবে ওলাই আহিল চাহ জনগোষ্ঠীয় দল সংগঠনৰ লগতে বিভিন্ন দল সংগঠন। লোকে লোকাৰণ্য হৈ পৰিছে নাজিৰা কোৰ্টৰ চৌহদ। ব্যুৰো ৰিপৰ্ট পাটকাই টিভি। ইয়াত মই পুলিচ বিষয়া বুলি ক'ব নোৱাৰিছো, এইটো এটা ৰাক্ষসনী হয়, এইটো পুলিচ বিষয়া বুলি আমি ক'ব নোৱাৰো, এইটো এটা ৰাক্ষসনী হয়। ইয়াতে আমি কৈছো যেতিয়ালৈকে শুভলক্ষ্মী দত্তই গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু ইমানেই ৰাক্ষসনীটো কোনে ৱেবছাইট কৰি আছে, প্ৰশাসনে কৰি আছে নে চৰকাৰ কৰি আছে? যেতিয়ালৈকে বিজেপি চৰকাৰ কেলে আমাৰ চাহ জনগোষ্ঠী, আমাৰ মহিলা চাহ জনগোষ্ঠী মানুহ আমাৰ মানুহ নহয় নেকি? গৰু ছাগলী গাহৰি হয় নেকি? তেনেকুৱা ব্যৱহাৰ কৰে এই শুভলক্ষ্মী ৰাক্ষসনীজনী। এই ৰাক্ষসটাকে, এই ৰাক্ষসীটাকে আমি চাহ জনগোষ্ঠী মানুহ দেখনো নাই ধরব। এই চাহ জনগোষ্ঠী যদি পুলিশ ইয়াত মার দিয়ক এই রাক্ষসীকে, যদি এই রাক্ষসীকে যেতিয়ালৈকে যখন সে গ্রেপ্তার নাই করত আমি কখনো চাহ জনগোষ্ঠী মানুষ শান্তি সে রহেল নাই পারবো। ও মহিলাটা চাহ জনগোষ্ঠীর মহিলা, ও মেডিকেল মে এখন ভর্তি হয়ে রলে কোন বিজেপি के ডাঙর ডাঙর মাথা গিলা যাইকে দেখকে আবে। लेकिन কাল हमनी के घाटुआर और हमनी के देवव्रत सैकिया যাইকে দেখকে আলে এসব বলে হে কিছুমান মানুষ বলে একটু ইমান হইতো নহয় নহয় এই পুলিশ প্রশাসনে এনেকুৱা কৰিব নোৱাৰিব নহয়। তার স্বয়ং দাগি আছে উপরের আমার তো কলা চাল চা মজদুর অঙ্গর কলা চাল আছে, চাইলে হাত উঠাই দে রে সবজন কুলা চামড়া হে। এই কুলা চামড়াটা নিকলাই কে বগা চামড়া করে দিলে গম্পা হে। আপনি কে চা জনগোষ্ঠীর মানুষ কখনো এখন বইটকে রহেলে না হে। এই চা জনগোষ্ঠী আমি এটা দেখাই দেব। যদি সরকারে যদি মিলালে সরকারে মনে ভাবে নাকি এই হিমন্ত বিশ্ব শর্মা এই গৃহ বিভাগটাকে জানি তার হাত মে হে নাকি ওর হাতে হে নাকি ওহে এটা চক্র ভি ঘুরাই রলে চা জনগোষ্ঠী মানুষকে এর কোন অত্যাচার কর বলছে। কিন্তু এই অত্যাচারটা আমি বেশি দিন হবে নাই দেব। এই চা জনগোষ্ঠী মানুষকে এতনা অত্যাচার করেলে কখনো আমি নাই দেব। এই 8 साल গিলা হে हमनी संगठन चा जनगोष्ठी के संगठन के लड़ा लगे। ए लड़ा गिला है असम चा मजदूर संघ के हमनी के जितना बगान है सब बगान यूनियन के प्रेसिडेंट सेक्रेटरी बिखय बबिया। लेकिन आज हमनी के हाजरा छोड़ के हमनी मानुष है प्रतिवाद करे लाले सरकारे कीटा बुझल पाहे रे साला सब की बुझल पाहे हमनी एला बुझल এটাকে আসতে বলি, এটাকে শুভলক্ষ্মী দত্তকে यहाँ से जाओ जंगल दिखे ट्रांसफर कर देले है और कलेक्शनी के जंगल दिखे ट्रांसफर करले हमनी नहीं बंदो ओकरा निलंबित करेले लागतो बोल के हमनी के चा जनगोष्ठी मानुष है 8 होक असम चा मजदूर संघ के বিখয় ববিয়া হোক हमनी এটা দাবি করি, কোনো অনুরোধ নাই করি, দাবি করি দাবি। এই দাবিটা हमनी के সরকার হোক এগুলা সব মানব লাগে। আর কোন বললে নি ন্যায় প্ৰদানৰ দাবী আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চাহ মজদুৰ সংঘ চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু মহিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদলৰ জৰিয়তে আজি আমি মাননীয় মুখ্যমন্ত্ৰীলৈ মহকুমা অধিপতি পত্ৰ প্ৰেৰণ কৰিব অফিচৰ সন্মুখত আমি আৰু আমি বিশ্বাস ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো সমগ্ৰ ঘটনাটো হস্তক্ষেপ কৰি অনিমা পৰ্যায়ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। অনিমা পৰ্যায়ত যোৱা ২৬ তাৰিখে নাজিৰা থানাত এখনি এজাহাৰ দাখিল কৰিব আৰু তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে পুলিচ প্ৰশাসনে কেনেধৰণে বিষয়টো আগবঢ়াই নিছে আমাৰ দৃষ্টিগোচৰ নহয়। অনিমা পৰ্যায়ত ইমান
ইমান নিৰ্মমভাৱে নিৰ্যাতন চলোৱা হৈছে। মই যোৱাকালি অনিমা পৰ্যায়ৰ সাক্ষাৎ কৰি আহিছোঁ আৰু দেখিছোঁ তেখেতৰ মুখমণ্ডলত গোটেই মুখমণ্ডলত গৰম পানীৰ চিন বগা হৈ আছে, গোটেই শৰীৰত গৰম পানীৰ মানে আঘাতৰ চিন স্পষ্ট হৈ আছে। এটা দীঘলীয়া চিকিৎসা তাত চলিব। গতিকে ইমান দূৰ গভীৰ আঘাতপ্ৰাপ্ত এগৰাকী মহিলাৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে, কেনেধৰণে তদন্ত কৰিছে, শুভলক্ষ্মী দত্তক আজিলৈকে সোধ-পোছ কৰিছে নে নাই, কি ধাৰা লগাইছে, এই গোটেই প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি আমাৰ অনিমা পৰ্যায়ক ন্যায় প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ আৰু আজি প্ৰেৰণ কৰিম। তাৰ পিছতো যদি অনিমা পৰ্যায়ে ন্যায় নাপায়, শুভলক্ষ্মী ডাঙৰীয়ানীক যদি গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, তেতিয়া নিশ্চয় এই আন্দোলন নাজিৰাৰ পৰা গোটেই আমাৰ জিলাখনলৈ বিস্তাৰ কৰা হ'ব, জিলাৰ পিছত গোটেই অসমলৈ বিস্তাৰ কৰা হ'ব। এই কথাটো আজি আমি মন লৈছোঁ আৰু আজি এই স্মাৰ্ট ফোনৰ জৰিয়তে আমি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি সমাপ্ত কেতিয়ালৈ সোধ-পোছৰ কাৰণে তেওঁক নিমন্ত্ৰণ কৰিব? আজিলৈকেতো কৰা হোৱা নাই। তেওঁতো ঘূৰি ফুৰিছে, শিমলুগুৰি নাজিৰা বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। দেখা নাই নেকি অসম আৰক্ষীয়ে? শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে দেখা নাই নেকি? তেওঁ বিভাগে দেখোন কোনোবা ফেচবুকত পোষ্ট দিলে, কবিতা লিখিলে দেখোন ঘৰৰ পৰা বিভিন্ন ধৰণৰ ৰাজনৈতিক দাবী দিয়ে। তাৰপিছত মহিলা কেনেকৈ মুক্ত মানে নিশ্চয় বৰমূৰীয়াসকল আশীৰ্বাদত সেই কোনসকল বৰমূৰীয়া আছে তেওঁলোককো শাস্তি প্ৰদান কৰিব লাগিব, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। 23 তাৰিখৰ যিটো এজাহাৰ দিয়া হৈছিলে নাজিৰা তেখেতৰ ওপৰত একো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। সেই মৰ্মে আমি যোৱা কেইদিনৰ আগতে মামলা দিছিলোঁ এটা যে তেখেতক কাৰাদণ্ড কৰিব লাগে আৰু নিৰ্যাতিত শ্ৰীমতী অনিমা পৰ্যায়ক ন্যায় দিব লাগে। নিজে এজাহাৰ দাখিল কৰিছে, সেই এতিয়ালৈকে তেওঁ চিকিৎসাধীন এতিয়াও বাহিৰত আছে। আমি এতিয়া গম পাইছোঁ এতিয়াও গ্ৰেপ্তাৰ কৰা নাই, পুলিচ ৰিজাৰ্ভত মাতিছে। গতিকে তেনেকুৱা পুলিচ ৰিজাৰ্ভত মতা মানে গ্ৰেপ্তাৰ কৰা নুবুজায় বা ন্যায় পোৱা নুবুজায়। আমি চাহ জনগোষ্ঠী আদিবাসী দল সংগঠনে আমি দাবী কৰিছোঁ যে এজন খাকী পোছাকত যি পোছাকত সাধাৰণ শ্ৰেণীৰ ৰাইজে আশা কৰে, ভৰসা কৰে, নিৰাপত্তা অনুভৱ কৰে, সেই পোছাকতে যদি অপৰাধী থাকে তেন্তে অসম পুলিচৰ দৰে কেনেদৰে ৰাইজে বিশ্বাস কৰিব? আমি অসম চৰকাৰক আহ্বান জনাওঁ, তেখেতক গ্ৰেপ্তাৰ কৰক, তেখেতৰ অপৰাধৰ যি মূল্য দিব লগা আছে, তেখেতৰ অপৰাধ কৰা অপৰাধৰ যি দণ্ড দিব লগা আছে অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে তেখেতক দণ্ড দিম। আমি এই আশা কৰিছোঁ। আজি আমি প্ৰতিবাদী আন্দোলন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰীৰ ইয়াৰ পাছতো যদি তেখেতে ৰেহাই পায় তেন্তে পৰৱৰ্তী দিনত আমি চাহ জনগোষ্ঠীৰ মাজে অসমজুৰি এটা আন্দোলন গঢ়ি তুলিবলৈ বাধ্যতা ইয়াৰ ওপৰত যি অত্যাচাৰ চলিলে, যি অন্যায় অত্যাচাৰ চলিলে, উতলা গৰম পানী ঢালি তেওঁক মানে নিৰ্যাতন কৰিছে, শাৰীৰিকভাৱে একেবাৰে ঘূণীয়া কৰি পেলাইছে। তেওঁ বৰ্তমান জয়সাগৰ চিকিৎসালয়ৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে আৰু যিটো অৱস্থাত আছে আৰু যি পুলিচ প্ৰশাসনে আমাক ৰক্ষণা দি আহিছে, অসম চৰকাৰে যিকোনো চৰকাৰ থাকক, অসম চৰকাৰে তেখেতসকলক নিযুক্তি দিয়ে যে অসমৰ জনসাধাৰণক সেৱা কৰিব লাগে, জনসাধাৰণক মানে প্ৰটেকশ্যন দিব লাগে। তো তেওঁৰ বন কৰা কাম কৰা ছোৱালীজনীকে তেওঁ মানে এজন হেৰি হিচাপে অত্যাচাৰ কৰি তেওঁক মানে যিটো নিৰ্যাতন কৰিলে, আমি চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা, অসম চাহ মজদুৰ সংঘ, আৰ্টছা, তাৰপিছত আসাম চাহ মজদুৰ মহিলা সমিতি কোনো মানে ৰখি নাথাকে। আমি আজি আহিছোঁ বাছা বাগিচাবিলাকৰ প্ৰতিনিধিসকলে এই স্মাৰক প্ৰদান কৰিবৰ কাৰণে। অনিমা পৰ্যায়ৰ এক ন্যায়িক তদন্ত হ'ব লাগে আৰু অনিমা পৰ্যায়ৰ মানে যি ক্ষতিপূৰণ পাব লাগে আৰু দোষীগৰাকীক উচিত শাস্তি দিব লাগে। আজি মই একটা কথা মানে প্ৰশাসনৰ পৰা জানিব খুজিম, অসম চৰকাৰৰ পৰা জানিব খুজিম, বিজেপি চৰকাৰৰ পৰা জানিব খুজিম যে যদি আমাৰ
কোনোবা এজনে সাধাৰণ মানুহক আমাৰ বাগানবোৰতো এনেকুৱা ঘটনা হৈ থাকে বাগানবোৰত হাই কাজিয়া হৈ থাকে সামান্য মানে কাজিয়াত পুলিচ প্ৰশাসনে আনি প্ৰেৰণ কৰে জেল হাজতলৈ আজি তেখেত এজন উচ্চ পদস্থ বিষয়া হয় বুলি আইন কানুনটো তেওঁলোকৰ ঘৰৰ হয় নেকি আইন কানুনটো তেওঁলোকৰ ঘৰৰ হয় নেকি যে মানে বিষয়াজনৰ ওপৰত বিষয়াগৰাকীৰ ওপৰত যে এক বিহিত ব্যৱস্থা লোৱা নাই সেইকাৰণে ৰাইজৰ বাগানৰ যিমান চাহ জনগোষ্ঠী আছে চবে মানে ক্ষোভিত হৈ আছে আৰু যদি এই কেইদিনতে যদি তাৰ ভাল একটা ৰিজাল্ট আমি পোৱা নাযাওঁ অনিমা পৰ্যায়ত যদি হকে আমাৰ মানে এক বিচাৰ নাযায় তেতিয়া বাগানৰ সকলো ৰাইজে আহি ইয়াত আন্দোলন কৰিবৰ কাৰণে বাধ্য থাকিব আৰু ইয়াৰ প্ৰত্যুত্তৰ বিজেপি চৰকাৰে বহুত সোনকালে পাব মই ইমানে ক'লো আমি চাহ জনগোষ্ঠী দেখুৱাই দিম যে আমি তাৰ পাছত কেনেকৈ প্ৰতিবাদী কাৰ্যসূচী ল'ব পাৰিম